বুদ্ধিমত্তা পৰীক্ষা। বহু আগতে যেতিয়া গুৰুকুল শিক্ষাৰ ব্যৱস্থা আছিল, তেতিয়া প্ৰতিটো শিশুৱে জীৱনৰ ২৫ বছৰ গুৰুকুলত কটাব লগা হৈছিল। সেই সময়তে এজন মহান পণ্ডিত ৰাধে গুপ্ত আছিল, যাৰ গুৰুকুল অতি বিখ্যাত আছিল, য'ত আগতে সুদূৰ ৰাজ্যৰ পৰা শিষ্যসকলে শিক্ষা গ্ৰহণ কৰিবলৈ আহিছিল। ৰাধে গুপ্তা বুঢ়া হৈ আহিছিল আৰু পত্নীৰ মৃত্যুৰ পিছতে ঘৰখনত বিয়াৰ উপযুক্ত বয়স হৈ পৰা ছোৱালীজনীৰ কথা সকলো সময়তে চিন্তা কৰি আছিল। তেওঁ তাইক এজন যোগ্য ব্যক্তিৰ লগত বিয়া দিব বিচাৰিছিল, যাৰ ধন সম্পত্তি নাই, কিন্তু তেওঁ কঠোৰ পৰিশ্ৰমী হ'ব লাগিব, যিয়ে নিজৰ ছোৱালীজনীক যিকোনো পৰিস্থিতিত সুখী কৰি ৰাখিব পাৰে আৰু সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰে। এদিন তেওঁৰ মনলৈ এটা চিন্তা আহিল আৰু তেওঁ সিদ্ধান্ত ল'লে যে সমস্যাটোৰ পৰা মুক্তি পাবলৈ হ'লে নিজৰ শিষ্যসকলৰ মাজৰ পৰা উপযুক্ত দৰা বিচাৰিব লাগিব। তেওঁৰ ছোৱালীজনীৰ বাবে তাতকৈ ভাল কি হ'ব পাৰে? এই কামৰ বাবে তেওঁ জ্ঞানীসকলক পৰীক্ষা কৰাৰ সিদ্ধান্ত লৈছিল আৰু সকলো শিষ্যকে গোটাই লৈছিল। ৰাধে গুপ্তাই সকলোকে ক'লে যে তেওঁ এনে এটা পৰীক্ষা অনুষ্ঠিত কৰিব বিচাৰে, য'ত সকলোৰে বুদ্ধিমত্তা জনা যাব। তেওঁ সকলোকে ক'লে যে তেওঁৰ ছোৱালীজনীৰ বিয়াক লৈ তেওঁ চিন্তিত, যাৰ বাবে তেওঁৰ হাতত পৰ্যাপ্ত ধন নাই। গতিকে তেওঁ বিচাৰে যে তেওঁৰ শিষ্যই বিয়াৰ বাবে প্ৰয়োজনীয় সকলো সামগ্ৰী সংগ্ৰহ কৰে। পাৰিলে তেওঁলোকে চাউৰিৰ পথ বাছি ল'বও পাৰিব। সকলোৱে কৰিব লাগিব আৰু এটা চৰ্ত অনুসৰণ কৰক, যাতে কোনেও তেওঁলোকক চুৰি কৰা দেখা নাপায়। পিছদিনাৰ পৰা সকলো শিষ্যই কাম কৰিবলৈ ধৰিলে। প্ৰতিদিনে সিহঁতে কিবা কিবি চুৰ কৰি ৰাধা গুপ্তাক দিলে। ৰাধা গুপ্তাই সেইবোৰ বিশেষ ঠাইত ৰাখিলে, কাৰণ পৰীক্ষাৰ পিছত এই সকলোবোৰ তেওঁলোকৰ মালিকক ঘূৰাই দিয়াটো প্ৰয়োজনীয় আছিল। কাৰণ তেওঁ নিজৰ শিষ্যসকলক সঠিক জ্ঞান দিব বিচাৰিছিল। সকলো শিষ্যই নিজৰ মনৰ কাম কৰি আছিল, যদিও তাৰে এজনে অৰবিন্দ নামৰ গুৰুকুলত মনে মনে বহি আছিল। তেওঁ আছিল ৰাধা গুপ্তাৰ আটাইতকৈ ঘনিষ্ঠ আৰু আশাব্যঞ্জক ছাত্ৰ। তেওঁক এনেকৈ বহি থকা দেখি ৰাধা গুপ্তাই ইয়াৰ কাৰণ সুধিলে। তেতিয়া অৰবিন্দই ক'লে যে আপুনি পৰীক্ষাৰ চৰ্ত হিচাপে কৈছিল যে চুৰি কৰি থাকোঁতে কোনেও চাব নালাগে। এইদৰে আমি ব্যক্তিগতভাৱে চুৰি কৰিলেও আমাৰ বিবেকে ইয়াক চাই আছে। আমি নিজৰ পৰা লুকুৱাব নোৱাৰোঁ, অৰ্থাৎ চুৰি কৰাটো অসাৰ। এই কথা শুনি ৰাধা গুপ্তৰ মুখখন সুখেৰে ভৰি পৰে। তেওঁ সকলোকে একে সময়তে গোটাই লৈ সুধিছে, তোমালোক সকলোৱে কৰা চুৰিটো কোনোবাই দেখিছিল নেকি? সকলোৱে নাই বুলি ক'লে। তেতিয়া ৰাধা গুপ্তাই ক'লে যে তোমালোকে এই চাউৰিক তোমাৰ অন্তৰ্নিহিত আত্মাৰ পৰা লুকুৱাব পাৰিবানে? কথাটো সকলোৱে বুজি পালে আৰু অৰবিন্দৰ বাহিৰে সকলোৱে মূৰ তল কৰিলে। ৰাধা গুপ্তাই বুদ্ধিমত্তাৰ পৰীক্ষাত অৰবিন্দক টপাৰ বিচাৰি সকলোৰে সন্মুখত কয় যে মোৰ ছোৱালীৰ বাবে উপযুক্ত স্বামী বিচাৰি এই পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। এইদৰে মই মোৰ কন্যাৰ লগত অৰবিন্দৰ বিবাহ ঠিক কৰিম। সকলোৱে সুখেৰে জঁপিয়াই পৰিল। একে সময়তে চুৰি হোৱা প্ৰতিটো বস্তু মালিকৰ হাতত তুলি দি সকলোৰে ওচৰত বিনম্ৰভাৱে ক্ষমা বিচাৰিলে। বুদ্ধিৰ পৰীক্ষাই আমাক শিকাইছে যে কোনো কামেই অন্তৰ্নিহিত আত্মাৰ পৰা লুকাই নাথাকে আৰু অন্তৰ্নিহিত আত্মাই মানুহক সঠিক পথহে দেখুৱাই দিয়ে। সেয়েহে যিকোনো কামৰ সঠিক বা ভুলৰ সন্ধান কৰাটো এজন মানুহৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ।